তেতিয়া মানে হেৰি নাইকিয়া হৈ গৈছিলে তো এখন মানে তেওঁলোকে নল'লে মোৰ হাততে থাকে তাৰমানে তোমালোকে টিকেট কৰি যোৱাৰ পাছতে মানে হেৰি হৈছে ডক্টৰে তেতিয়া কৈছে মানে তেতিয়া চা মোৰ চেঞ্চলেছ কাৰণ মই মানে অকলে গৈছোঁ ন আৰু মই নাজানো কি কৰিব লাগে কি ডক্টৰে কি ক'লে হাৰ্ট এটেক বুলি ক'লে তাৰপিছতে আৰু এজন ছাৰে চালে তেতিয়া ক'লে আৰু নমৰো বুলি মানে নাই বুলি ক'লে ইয়াৰ পৰা যাওঁতে 10:45 এনেকুৱা কিবা হ'ব মই নাই চোৱা সময় নাই চোৱা ডক্টৰৰ নাম জানা ছাৰ মই একোৱে নাজানো মোৰ মানে বৌ হয় আৰু মোৰ লগত যাবলৈ কোনো নাছিলে মই ইয়াত বহুত মানুহ মজুত আছিলে কিন্তু মই কৈছিলোঁ মোৰ লগত ব'লা কিন্তু মোৰ লগত যাবলৈ কোনো নোলায় মই লৈ গ'লোঁ যেনে তেনে মই ভাবিছোঁ বৌ বাচকগৈ কিবা এটা হ'ব তো ছাৰ নোৱাৰিলোঁ কালিয়াদি ঘৰত কোন কোন আছিলে কালিয়াদি ঘৰত খুৰী আছে আৰু দাই এজন আছিলে আৰু ল'ৰাটো আছিলে আৰু বৌ আছিলে মোৰ ঘৰ সেয়া মোৰ মাৰ গা ভাল নাই মই বিয়া হোৱা হয় বিবাহিতা হয় মই অতিথিহে হয় আচলতে মই মাৰ লগতে থাকোঁ মা মোৰ হাৰ্টৰ পেচেণ্ট হয় মই ডিব্ৰুগড় গুৱাহাটী অনা নিয়া কৰি থাকোঁ বৌ হৈছে নিজৰ মানে মোৰ মানে দাই ভাগৰ পুতেকৰ মানে ৱাইফ 108 মাতিলোঁ হয় ছাৰ 108 মাতিছোঁ 108 মোৰ সেই এজন দাই আছিল কৈছিলোঁ যে তেওঁৰ নামটো কি দাইজনৰ নাম তেওঁৰ নামটো যোগেন চাংমাই তো চাংমাই গাঁও বেদবাৰী নহয় জানো তেওঁ কেইটা বজালৈকে আছিলে তেওঁ তেতিয়ালৈকে আছে মই ডেড বডিও লৈ গৈছিলোঁ যোগেন খুৰাৰ বাইট এটা ল'ব পাৰিম নেকি বাৰু মই নাজানো যোগেন খুৰা আছে নাই গাঁওবুঢ়াৰ নাম যোগেন চাংমাই এতিয়া আপুনি কৈছে যে হস্পিটেললৈ নিছে কিন্তু জয়সাগৰ আৰক্ষী থানা হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্ট আৰু সেই সময়ৰ উপস্থিত থকা ডক্টৰ আৰু তাৰ CC কেমেৰা ক'তো কিন্তু ইয়াত একো এণ্ট্ৰিয়েই নাই গতিকে তালৈ নিয়াটো কথাটো শুদ্ধ নহয় কাৰণ তাত CC কেমেৰা ফুটেজতো নাই নিয়াটো ডক্টৰ যিজনে চাইছে সেইজনৰ অস্বীকাৰ কৈছে মানে এনেকুৱা পেচেণ্ট নহয় আমি নিছোঁ মই টিকেট অলৰেডি কাটিছোঁ টিকেটটোতো চবেই কাটিব পাৰে সেই টিকেট ছাৰ মই তাৰপিছত এণ্ট্ৰি কৰিলে নে নাই প্ৰেছক্ৰিপশ্যন লিখিলে নে নাই প্ৰেছক্ৰিপশ্যন নিলিখিলে সেইখন মই হাততে লৈ ডিচাৰ্জখন দিলে নে নাই আপোনালোকেতো এতিয়া তাত মৰিছে যেতিয়া তাত ডিক্লেয়াৰ কৰিছে যেতিয়া মেডিকেল চাৰ্টিফিকেটত তাত হেৰি এটা লাগিব সেইখন নিদিয়াকৈ তেওঁলোকে এৰি নিদিয়ে নহয় ছাৰ মই কথাটো বুজাই দিছোঁ তেওঁলোকে ক'লে যে তেওঁৰ যদি কোনো ইঞ্চুৰেঞ্চ নাই তেতিয়াহ'লে পষ্টমৰ্টম কৰিলেও হ'ব নকৰিলেও হ'ব পষ্টমৰ্টমৰ কথা কোৱা নাই ডেথ চাৰ্টিফিকেটখন লাগিব ন ৰ'ব মই কথাটো কৈছোঁ তেওঁলোকে মোক যেনেকৈ কৈছে মই সেই তেনেকৈ কৈছোঁ তাৰপিছতে তেওঁলোকে ক'লে পেৰেণ্টছক সুধিলে মই দাদাক ফোন কৰিছোঁ ঘৰৰ অল ফেমিলিক ফোন কৰিছোঁ তেওঁলোকে ক'লে নালাগে পষ্টমৰ্টম কৰাব নালাগে তাৰপিছত হ'ব বুলি ক'লে তাৰপিছত ছাৰক মই কৈছোঁ ছাৰ ডিচাৰ্জখন দিয়ক তেনেকৈ বুলি খুজিছোঁ তাৰপিছতে তেওঁলোকে মানে লৈ যাব পাৰা যদি তোমালোকে বিচাৰিছা সেই বুলি ক'লে লিখিত লৈছিলে নেকি আপোনালোকৰ লিখিত নাই লিখিত নোহোৱাকৈ নিদিয়ে নহয়